মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 3ৰ ইংৰাজী পাঠ্যপুথিত থকা লেচন নাম্বাৰ হৈছে কি 8 আৰু লেচনটোৰ নাম হৈছে কি আই এম এ কাইট। কাইট মানে হৈছে কি চিলা, মানে মই এখন চিলা। লুক এট মি মানে মোৰ ফালে চোৱা। আই এম বিউটিফুল মানে মই ধুনীয়া। বিউটিফুল মানে হৈছে কি ধুনীয়া। আই হেভ কালাৰ্ছ, কালাৰ্ছ মানে হৈছে কি ৰং, মোৰ ৰং আছে। আই হেভ এ টেইল, টেইল মানে হৈছে কি নেজ, মোৰ এটা নেজ আছে। দ্য টেইল ইজ লং, লং মানে হৈছে কি দীঘল, নেজটো দীঘল। আই এম এ কাইট মানে মই এখন চিলা। উড ইউ লাইক টু ফ্লাই মি, ফ্লাই মানে হৈছে কি উৰা, মানে তুমি মোক উৰুৱাই ভাল পোৱানে। হোল্ড মাই ষ্ট্ৰিং এণ্ড ৰান, ষ্ট্ৰিং মানে হৈছে কি সূতা, মোৰ সূতা ধৰি ৰাখা। এণ্ড ৰান আৰু দৌৰা। চি হুৱেৰ এম আই, চি চি মানে হৈছে চোৱা। হুৱেৰ এম আই মানে মই ক'ত যাওঁ সেইটো চোৱা। আই এম আপ ইন দ্য স্কাই, স্কাই মানে হৈছে কি আকাশ, আপ মানে হৈছে কি ওপৰত, মই আকাশৰ ওপৰত। আই কেন টাচ মানে মই টাচ কৰিব পাৰোঁ। দ্য ক্লাউডছ, ক্লাউডছ মানে হৈছে কি মেঘ, মই মেঘবোৰ টাচ কৰিব পাৰোঁ। আই কেন প্লে মই খেলিব পাৰোঁ। হাইড এণ্ড চিক, হাইড এণ্ড চিক মানে হৈছে কি লুকা ভাকু, মই লুকা ভাকু খেলিব পাৰোঁ। আই কেন নট ফ্লাই মানে মই উৰিব নোৱাৰোঁ। ফ্লাই মানে হৈছে কি উৰা। অন মাই অ'ন মানে মই নিজে উৰিব নোৱাৰোঁ। আই নিড মানে মোৰ প্ৰয়োজন হয়। ইউ মানে তোমাৰ, মোক তোমাৰ প্ৰয়োজন হয়। টু ফ্লাই মি মোক উৰুৱাবলৈ মোক তোমাৰ প্ৰয়োজন হয়। মেনি চিলড্ৰেন আৰ কামিং, মেনি চিলড্ৰেন মানে বহুতো ল'ৰা ছোৱালী, আৰ কামিং মানে আহি আছে। দে হেভ কাইটছ সিহঁতৰ চিলা আছে বা সিহঁতৰ কাইটছ আছে। চুন আই উইল হেভ ফ্ৰেণ্ডছ ইন দ্য স্কাই, স্কাই মানে হৈছে কি আকাশ আৰু ফ্ৰেণ্ডছ মানে হৈছে কি বন্ধু। চুন মানে হৈছে কি সোনকালে, সোনকালে আকাশত মোৰ বন্ধু হ'ব বা সোনকালে আকাশত মই বন্ধুৰ লগ পাম। এতিয়া আমি এই পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। এক্সাৰচাইজ মানে হৈছে কি অনুশীলনী। প্ৰথমে নাম্বাৰ 1, চুজ দ্য কাৰেক্ট অপশ্যন, তোমালোকে সঠিক অপশ্যনটো বাছি উলিয়াব লাগিব। প্ৰথমে নাম্বাৰ এ, দ্য কাইট ইজ কি হ'ব ইন দ্য স্কাই মানে চিলাখন আকাশত। তাৰপিছত নাম্বাৰ বি, ইট কেন টাচ মানে ই টাচ কৰিব পাৰে দ্য ক্লাউডছ মানে মেঘবোৰ টাচ কৰিব পাৰে, এইটো শুদ্ধ হ'ব। তাৰপিছত নাম্বাৰ চি, ইট হেজ এ শ্বৰ্ট টেইল ইয়াৰ এটা চুটি নেজ আছে। টেইল মানে হৈছে কি নেজ আৰু শ্বৰ্ট মানে হৈছে কি চুটি। তাৰপিছত নাম্বাৰ ডি, ইট কেন নট ফ্লাই মানে ই উৰিব নোৱাৰে। অন ইটছ অ'ন মানে ই অকলে বা ই নিজে উৰিব নোৱাৰে। তাৰপিছত নাম্বাৰ 2, ৰাইট 5 চেণ্টেঞ্চ এবাউট দ্য কাইট মানে এতিয়া আমি কাইটৰ বিষয়ে 5টা বাক্য লিখিম। কাইট মানে হৈছে কি চিলা, তোমালোকে এইবোৰ এনেকৈ লিখিবা। প্ৰথমে নাম্বাৰ এ, কাইটছ হেভ কালাৰ্ছ মানে চিলাৰ ৰং আছে। কাইটছ ফ্লাই ইন দ্য স্কাই চিলাবোৰ আকাশত উৰে। ফ্লাই মানে হৈছে কি উৰা আৰু স্কাই মানে হৈছে কি আকাশ। কাইটছ হেভ লং টেইল, টেইল মানে হৈছে কি নেজ আৰু লং মানে হৈছে কি দীঘল, চিলাৰ দীঘল দীঘল নেজ আছে। তাৰপিছত নাম্বাৰ ডি, কাইটছ আৰ বিউটিফুল চিলা কি ধুনীয়া। তাৰপিছত নাম্বাৰ ই, চিলড্ৰেন লাইক মানে ল'ৰা ছোৱালীয়ে ভাল পায়। চিলড্ৰেন মানে হৈছে কি ল'ৰা ছোৱালী। টু ফ্লাই, ফ্লাই মানে হৈছে কি উৰুওৱা, মানে ল'ৰা ছোৱালীবিলাকে উৰুৱাই ভাল পায়। কাইটছ মানে হৈছে চিলা, ল'ৰা ছোৱালীবোৰে চিলা উৰুৱাই ভাল পায়। তাৰপিছত নাম্বাৰ এফ, কাইটছ কেন প্লে মানে চিলাবোৰে খেলিব পাৰে। হাইড এণ্ড চিক মানে লুকা ভাকু, হাইড এণ্ড চিক মানে হৈছে কি লুকা ভাকু। তাৰপিছত নাম্বাৰ 3,
টেক এ কাইট মানে এখন চিলা লোৱা। হোল্ড দ্য ষ্ট্ৰিং, ষ্ট্ৰিং মানে হৈছে কি সূতা, সূতাখন ধৰা। এণ্ড ৰান আৰু দৌৰা। হুৱেৰ উইল বি দ্য কাইট মানে চিলাখন ক'ত যাব। তোমালোকে ইয়াৰ এনচাৰ লিখিবা যে দ্য কাইট উইল বি ইন দ্য স্কাই মানে চিলাখন আকাশত যাব। তাৰপিছত নাম্বাৰ 4 হু আৰ দ্য ফ্ৰেণ্ডছ মানে কোন বন্ধু। অফ দ্য কাইট মানে চিলাখনৰ। ইন দ্য স্কাই মানে আকাশত, মানে আকাশত চিলাখনৰ বন্ধু কোন হ'ব। তোমালোকে লিখিবা যে কাইটছ আৰ দ্য ফ্ৰেণ্ডছ অফ দ্য কাইট ইন দ্য স্কাই মানে আকাশত চিলাখনৰ বন্ধু কোন হ'ব, কাইটছ মানে চিলাবোৰ আকাশত চিলাখনৰ বন্ধু হ'ব। তাৰপিছত নাম্বাৰ 5 কমপ্লিট দ্য পেৰাগ্ৰাফ ইউজিং ৱৰ্ডছ ফ্লাই, উইল, হেভ, আৰ। তোমালোকে এইবিলাক শব্দ ব্যৱহাৰ কৰি এই পেৰাগ্ৰাফটো মানে পূৰণ কৰিব লাগিব। তোমালোকে এইবোৰ এনেকৈ লিখিবা। মেনি চিলড্ৰেন আৰ কামিং মানে বহুতো ল'ৰা ছোৱালী আহি আছে। কামিং মানে হৈছে আহি আছে, আৰু চিলড্ৰেন মানে হৈছে কি ল'ৰা ছোৱালী। মেনি মানে হৈছে কি বহুতো। দে ৱান্ট মানে সিহঁতে বিচাৰে। টু ফ্লাই মানে উৰুৱাবলৈ। কাইটছ মানে হৈছে চিলা, সিহঁতে চিলা উৰুৱাবলৈ বিচাৰে। দে হেভ কাইটছ মানে সিহঁতৰ চিলা আছে। ইন দেয়াৰ হেণ্ডছ মানে সিহঁতৰ হাতত চিলা আছে। কাইটছ উইল ফ্লাই মানে চিলাবোৰ উৰিব। ইন দ্য স্কাই মানে আকাশত, চিলাবোৰ আকাশত উৰিব।